আজি খানাটো মানে বিৰাট বঢ়িয়া হ'ব মানে। জোন কি কৰি আছা তুমি? সালাড বনাইছো। হেল্ল এটো মোৰ মৰমৰ ভাইটি। সৰু মানুহবোৰ লগ খালো আৰু পিঠাটো আমাৰ ইহৰি গুৰু খুব ভাল পায়। দিয়া মোক দিয়া। নমস্কাৰ, কি খবৰ সকলোৰে? এয়া মোৰ লগত আছে মোৰ ৱাইফ ৰুণজুন আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ দাই খুৰীহঁতৰ ঘৰলৈ। আহি পাই গ'লোহি। এইটো আমাৰ সৰু ভাইটি, ইয়া চুলি চাওক নতুনকৈ ষ্টাইল কৰিছে কিন্তু এতিয়া শুই উঠিছে বোলে। সোমাই গ'লো। আমাৰ দাদাই হয়, দাদাই খুৰা হয় আৰু এইফালে মানে আজি আলহী আহিব, সেইকাৰণে আয়োজন চলি আছে। মাংস ৰেডি হৈ আছে। এইফালে আমাৰ বৌ হয়, বৌয়ে বনাই আছে, কিবা কিবি বনাই আছে আৰু এতিয়া পিছফাললৈ আহিছোঁ। আমাৰ দাদাই হাঁহ কাটি আছে, হ'লে আৰু পেটু ঠিক আছে, হেৰি বাকী আছে। এইখিনি হৈছে হাঁহৰ পেটু, খাই বিৰাট টেষ্ট লাগে। প্ৰথমে হাঁহৰ পেটুখিনি এনেদৰে লাঠি এডাল পৰাই খালি লেতেৰাবিলাক উলিয়াই লোৱা হয়। তাৰপিছত এনেদৰে গৰম পানীত জুবিয়াই দিয়া হয় যাতে বীজাণুবোৰ মৰি যায়। আজি খানাটো মানে বিৰাট বঢ়িয়া হ'ব মানে। ভাইটি কি কৰি আছে? মাংস পুৰি আছো। অঁ, ভাইটিয়ে মাংস পুৰি আছে। কি মাংস পুৰি আছে? ব্ৰইলাৰ। এইয়া ব্ৰইলাৰ মাংস সিজি আছে। এনেকুৱা হ'ল, নতুন বছৰত ঘৰৰ মানুহ সকলোৱে মিলি লগে ভাগে এসাঁজ খাম বুলি খুৰাহঁতৰ ঘৰতে আজি গোটেই ঘৰৰ মানুহবোৰ গোট খাব আৰু মানুহবোৰ আহি আছে। গোটেইবোৰ আহি পোৱা নাই, আমি অলপ সোনকালে আহিলোঁ। জোন কি কৰি আছা তুমি? সালাড বনাইছো। গাজৰ আৰু চালাড বনাই আছা, বন্ধাকবি গাজৰ। এইফালে ব্ৰইলাৰ মাংস বনি আছে। আমাৰ ডাঙৰ পাপা আহি পাই গ'ল এতিয়া। ডাঙৰ পাপা আহিছে। অঁ, ঠাণ্ডা লাগিছে, সেই গতিকে এই ৰ'দতে বহি আছোঁ আৰু ডাঙৰ পাপাৰ লগত। আলহীবোৰ এতিয়ালৈকে অহা নাই। এই আহি পাই গ'ল, আহি পাই গ'ল। থেংক ইউ, থেংক ইউ। বা আহি গ'ল, দুলীয়াজনৰ বা আহি গ'ল। হেল্ল এটো মোৰ মৰমৰ ভাইটি। এয়া নিচাটো আহি পাই গ'ল দুলীয়াজনৰ। এয়া আৰু এগৰাকী বা আহি গ'ল দুলীয়াজনৰ। বাইদেউহঁতে ৰাস্তা ভুল কৰিছিলে বোলে, কিন্তু এতিয়া আহি পাই গ'ল। বিন্দু আহি পাই গ'ল। বিন্দু কি বনাই আছা আৰু তুমি এতিয়া? তেল পিঠা। কি পিঠা? হালধীয়া এটো গৰু বিহুৰ দিনা গৰুক খুৱাই যে নিমখীয়া পিঠাটো আমাৰ ইহৰি গুৰু খুব ভাল পায়। আপোনালোক বিশেষকৈ কথা এষাৰ কোৱা হোৱাই নাই। মোৰ দেউতাৰ হঁতৰ ককাই ভাই 12জন, বাই ভনী আছিল 7জনী। ভনীবোৰৰ আটাইকেইজনী ঢুকাইছে আৰু 12জন ককাই ভাইৰ 6জন ঢুকাইছে আৰু যি 6জন বাকী আছে তেওঁলোক আজি লগ হৈ মানে আটাইকেইজন লগ হৈছে আৰু এটা গেট টুগেডাৰ নিচিনাই হৈছে। এই গোটেইবোৰ মজাকৈ বহিছে, চব বহুত দিনৰ মূৰত লগ খাইছেতো, ধুনীয়াকৈ চাহ তাহ খাই আছে। গোটেই একো খোৱা নাই, সেই গতিকে মিঠাই এটা খাই লওঁ। মিঠাইটো খাই লওঁ। ভাল লাগিছে দেই মিঠাইটো, বঢ়িয়া হয়। ঘৰৰ মানুহবোৰ লগ খালোঁ আৰু এতিয়া ফটো ছেশ্যন চলি আছে আৰু দেখুৱাই দিছোঁ মই। চুঙা চাউল ৰেডি হৈ আছে। ইফালে হাঁহৰ পেটু বনি আছে। সৰুৱে ডাঙৰক সেৱা কৰাৰ যি আমাৰ পৰম্পৰা, সেইটোতো জীয়াই ৰাখিবই লাগিব। সেই মটন সোমাইছে নিতা। দিয়া মোক দিয়া। মোক লাগিব মটন এটা। দিয়া মোক মটন এটা। লাগিব দেই। ক'ত মটন চাওঁ? দিয়া মোক দিয়া। অঁ দিয়া, থেংক ইউ। এতিয়া আমাৰ পোৱালীকেইজনীয়ে ভাত খাব লৈছে। ভাত মানে চুঙা চাউল আৰু। খালা নি তুমি? হে, তুমি খাইছা নাই? আমাৰ পোৱালীজনী খাই আছে। মাকে খুৱাই দিছে ধুনীয়াকৈ। গোটেই ককাই ভাই কেইজনে একেলগে ভাত খাই আছে। নিচাটো খানাটো কেনেকুৱা লাগিছে? বঢ়িয়া নে? দাদাই ভাল লাগিছে? বাবা কেনেকুৱা লাগিছে খানাটো? আমিও আটাইকেইজনে বহি খানা খাবলৈ লৈছোঁ আৰু খাই আছোঁ। ভিনদেউ, ককাইদেউ, ভাইটি চব একেলগে গোটেইকেইজন বহি
এইফালে আমাৰ বাবাকাই বহি আছে। মোৰ ভাইটিটোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ। এইফালে আমাৰ মিল্টন কাই বহি আছে। ককাই ভাই গোটেইকেইজন লগ খাই আজি তেওঁলোকৰ বিৰাট ফূৰ্তি। কেনেকুৱা লাগিছে খানাটো? খানাটো কেনেকুৱা লাগিছে? ভাল লাগিছে নে? এবাৰো কিজনী খানা কেনেকুৱা লাগিছে? বহুত মজা। আলহীবোৰ যাবলৈ ওলাইছে, সকলোকে বিদায় দি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। বাই 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 বাই। অঁ ঠিক আছে, বাই 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 বাই। ফাইনেলি ঘৰ আহি পাই গ'লোঁ। ফ্ৰেছ হৈ মেলি এতিয়া অলপ ৰেষ্ট লৈ লৈছোঁ। আজিৰ দিনটো আলহীৰ লগতে ব্যস্ততাৰ মাজেৰে পাৰ কৰিলোঁ। আজি সঁচাই খুব ভাল লাগিলে, এনজয় কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টোতো দেখিবলৈ পালেই। আজিৰ দিনটো কেনেকুৱা লাগিলে তোমাৰ? মোক সুধিছা? ভাল লাগিলে সকলোকে লগ পাই। আজি মোৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আমাৰ ভিডিঅ'টো মৰম দি যাব আপোনালোকে, তেতিয়াহে আমি আৰু আগবাঢ়ি যাব পাৰিম আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ বনাই। তেনেহ'লে আজিলৈ এৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।